हाग्रानि मैदेरा गंसे सनि मन्दिरखौ सेफायनानै थेर-बेथेर खालामदों। बाक्सा जिल्ला बाथाबारि हाग्रा मावख'नि सिङाव थानाय सुबनखाता ओनसोलनि सावलकारा आन्सलिक श्री श्री सनि मन्दिरखौ थांनाय मोनानि 3:30 रिंगायाव हाग्रा ओनसोलनिफ्राय आदार नागिरनानै फैनाय मैदेरनि फालोआ सेफायनानै थेर-बेथेर खालामना गालाङो। मख'जाथावदि हाग्रानि मैदेरा बे सनि मन्दिरखौ थेर-बेथेर खालामनायाव खमैबो 50,000 रां खहा जानायखौ फोरमायो मन्दिर सामलाय आफादा। मैदेरनि उरखाराव रावनिबो सुबुंनि जिउआ खहा जायाखैब्लाबो मन्दिरखौ सिलिंखार खालामखांनायाव मन्दिर सामलाय आफादा गोथौ दुखु मोननाय फोरमायो। लोगोसे हाग्रानि मैदेरा सुबुं थानाय ओनसोलफ्राव फैनानै खहा खालामनायखौ होबथानायनि राहा लानोबो हाग्रा बिफानखौ मन्दिर सामलाय आफादा खावलायहरो। আমার ঠিক যোৱা ৰাতি 3:30 মান বজাত আমাৰ শ্ৰী চাউলকাৰা সুবনখাতা শ্ৰী শ্ৰী শনি মন্দিৰ আঞ্চলিক কমিটি দিৰিংপাৰ। গতিকে তাত আমাৰ প্ৰথমবাৰ ধৰক হাতীৰ জাকটো আহি প্ৰথমবাৰ আমাৰ যিখন মন্দিৰৰ মেইন গেট আছিল সেই গেটখন ভাঙিছে। আৰু তাৰপিছত ধৰক আমাৰ যিখন আমাৰ মেইন মন্দিৰৰ আমাৰ যিখন গ্ৰিলৰ দৰ্জা আছিল সেইখন ভাঙি ভিতৰত যিবোৰ মাল বস্তু সামগ্ৰী আছিল সেইবিলাক গতিকে আনি লুটপাট কৰি খাই পেলাইছে। আৰু তাৰপিছত আমাৰ যিটো আমাৰ ৰন্ধা বঢ়া এটা ঘৰ আছিল সেই ঘৰটো মানে ভাঙি চিঙি ধৰক চুৰমাৰ কৰিছে। কিমানমান টকাৰ অনিষ্ট কৰিলে? আমাৰ ঠিক মনতে আমাৰ যিখিনি মাল বস্তু চেয়াৰ এনেকৈ ধৰক আপোনাৰ ধৰক 40-50 হাজাৰ টকাৰ আমাৰ মাল আছিল। গতিকে এইখিনি আমাৰ যোৱা নিশা অনিষ্ট কৰিলে। আৰু হাতীটোৰ জাগত কিমানমান হাতী আছিলে? হাতী ঠিক আমি গণিব পৰা নাই, তথাপিও মনতে 150 মান আছিল আৰু আমি দেখা পাত। এই হাতীটো প্ৰটেকশ্যনৰ কাৰণে চৰকাৰক কি আহ্বান জনাব? এতিয়া আমি এই বিষয়ত চৰকাৰক কি ক'ম, চৰকাৰে এই বিষয়ে ধৰক কিছু অলপ আমাক চাই চিন্তি আমাৰ কেনেকৈ সুৰক্ষা অলপ দিব লাগে। গতিকে আমাৰ যেনেকৈ হাতী আহিছে যোৱাকালি আমি ঠিক এনেকৈ প্ৰশিক্ষণ আমি দেখা পোৱা নাই, আমাক বাহিৰৰ পৰা কোনো আমাক সহায় সহযোগ কৰা নাই। গতিকে আমি নহ'লে আমাৰ এই ঠিক ধৰক মন্দিৰখন নাভাগিলে হয়। এইটো মন্দিৰৰ নাম হ'ল দিৰিংপাৰ তুলসীবাৰী শনি মন্দিৰ। গতিকে ইয়াতে যোৱাকালি গণেশ বাবাই আহি এনেকৈ দিৰিঙেদি আহি ইটো ৰাস্তা আছিল, ইটো ৰাস্তাৰ পৰা এই পূব চাইডেদি ৰাস্তা লৈ যায় দক্ষিণ চাইডে গ'ল। দক্ষিণ চাইডৰ পৰা ঘূৰি আহোঁতে ইয়াত এই মন্দিৰত গোটেই গেট ভাঙি ইয়াতে ভিতৰত গ্ৰিল ভাঙি মন্দিৰ ভাঙি ইয়াতে জিৰণি চৰা ভাঙি মানে গোটেই লুটপাট কৰি দিলে। 3:30 মান বজাত। কেইটামান আছিলে হাতীটো? হাতীটো মোটামুটি 60-70টা মান আছে।